ভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী সমাজকৰ্মী ও সমাজ সংগঠক বাৰে চহৰীয়া ভাওনা স্থায়ী কমিটিৰ কাৰ্যকৰী সভাপতি বিজেপিৰ জ্যেষ্ঠ নেতা জামুগুৰিহাটৰ টুৱা বৰাৰ মৃত্যু। গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলত কালি নিশাই শেষ নিশ্বাস ত্যাগ কৰে বৰাই। মধুমেহ আৰু বৃক্ক ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি গুৱাহাটীত চিকিৎসাধীন হৈ আছিল বৰা। অহা বৰ্ষত অনুষ্ঠিত বাৰে চহৰীয়া ভাও কমিটিৰ যুটীয়া সম্পাদকৰ দায়িত্ব আছিল বৰা। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, ইণ্ডিপেণ্ডেণ্ট অসম 24। আৰু হিচাপত কোনো ধৰণে কেতিয়াও অকণো খুঁত নথকাকৈ আমাৰ কমিটিৰ ওচৰত উপস্থাপন কৰিছে আৰু আমি সেইমতে আগবাঢ়িছে। এইবাৰ বাৰচহীয়া ভাওনা উদযাপন কৰাৰ ক্ষেত্ৰত আমি যেন অসুবিধাৰ সন্মুখীন হ'ম সেই অনুভৱটো হৈছে, কাৰণ তেখেত আছিল সাধাৰণ সম্পাদক আৰু বৃত্তটো তেখেতে চাইছিল। যি নহওক, আমিতো মৃত্যুৰ চিৰন্তন সত্য কোনো এৰাব নোৱাৰোঁ। তেখেতৰ অনুপস্থিতিত কেনেকৈ আমি আগবাঢ়িব লাগিব, কি কৰিব লাগিব, সেই চিন্তাবিলাক আমি সময়ত কৰিম। কিন্তু তেখেতৰ কৰ্মৰাজিক আমি আচলতে অনুসৰণ কৰাটো উচিত। তেখেতে যেনেকৈ এজন সফল অভিভাৱক, ঘৰখন গোটেই পৰিয়ালটো তেখেতৰ জ্যেষ্ঠ ভাতৃৰ পৰা আৰম্ভ কৰি সকলোৱে তেখেতৰ লগত আলোচনা কৰি কাম কৰিছিল, ঘৰখন সুন্দৰকৈ ধৰি ৰাখিছিল। তাৰপিছত তেখেত গাঁৱতো জনপ্ৰিয়, জামুগুৰি অঞ্চলৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত জড়িত, তেখেতে সেৱা আগবঢ়াই আহিছে। আৰু ৰাজনৈতিকভাৱে তেখেতে, মই দলত অংশগ্ৰহণ কৰাৰ দিনৰ পৰা এই দীঘলীয়া সময় 95 চনৰ পৰা আজিৰ দিনটোলৈকে, 22 চনৰ আজিৰ দিনটোলৈকে যিখিনি তেখেতে আমাৰ লগত সহযোগিতা বা যেনেধৰণে জড়িত হৈ আছিল, এনেধৰণৰ নিষ্ঠাবান ৰাজনৈতিক কৰ্মী পাবলৈ দিগদাৰ। আৰু মইতো আচলতে তেখেতৰ মৃত্যুত ভাগি পৰিছোঁ। এইকাৰণেই তেখেতৰ শূন্যতাই মোৰ কিছুমান সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত মই নিজে বহুখিনি অসুবিধাৰ সন্মুখীন হওঁ, কাৰণ 100% মোৰ শুভাকাংক্ষী আছিল, নিষ্ঠাবান কৰ্মী আছিল আৰু তেখেতে উদাৰ মনেৰে যেনেধৰণে কাম কাজ কৰিছিল, গতিকে জামুগুৰি অঞ্চলে এগৰাকী খুব প্ৰয়োজনীয় ব্যক্তিক, সমাজৰ কাৰণে প্ৰয়োজনীয় ব্যক্তিক হেৰুৱাইছে। আমিও হেৰুৱাইছোঁ। আমি এগৰাকী, মোৰ পৰামৰ্শদাতা ব্যক্তিগত, ৰাজনৈতিক সতীৰ্থ, সামাজিক কাম কাজ কৰিবৰ কাৰণে এগৰাকী সহযোগীক হেৰুৱাইছোঁ। গতিকে আজিৰ দিনটোত আমি সকলোৱে আচলতে ভাগি পৰিছোঁ। আজিৰ দিনটোত তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনালোঁ গৃহত আহি। তেখেতৰ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতক আমাৰ মনৰ মাজত সদায় জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু পৰিয়ালবৰ্গৰ লগত আমি সুখে দুখে আমি তেখেতৰ পৰিয়ালবৰ্গৰ লগতো থাকিম। মই পুনৰ তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। এগৰাকী অতি জনপ্ৰিয় ব্যক্তি, সি আমাৰ অঞ্চলটোৰ কাৰণে তেখেতৰ মৃত্যুত যথেষ্ট ক্ষতি হ'ল। আৰু জনপ্ৰিয়তা কিমান, সেই কথাটো আজি শেষ বিদায় মুহূৰ্ততো প্ৰতিফলন হৈছে। মই তেখেতৰ ঘনিষ্ঠ, যে মই কি বুলি ক'ম, তেখেতৰ শূন্যতাই আমাক কেনেধৰণৰ এটা পৰিৱেশৰ সন্মুখীন কৰিছে। তেখেতৰ গুণগান সম্পৰ্কত ক'বলৈ আচলতে মই ঘনিষ্ঠ হিচাপে মই যিমানখিনি জানো, মই এটাই যে তেখেত খুবেই জনপ্ৰিয়, সদায় ইতিবাচক চিন্তা আৰু অঞ্চলটোৰ উন্নয়নৰ কাৰণে আৰু দুখীয়া নিচলা মানুহক সহায় কৰিবৰ কাৰণে যি এক তেখেতৰ মন আছিল, সেই কথাখিনি প্ৰতিটো মুহূৰ্তত প্ৰকাশ কৰিছিল। আজি সেইকাৰণে বাৰচহীয়া ভাওনা মহোৎসৱৰ নিচিনা 5 বছৰৰ মূৰে মূৰে অনুষ্ঠানটোত তেখেতে বিত্ত বিভাগৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে আৰু হিচাপত কোনো ধৰণে কেতিয়াও অকণো খুঁত নথকাকৈ
আমাৰ কমিটিৰ ওচৰত উপস্থাপন কৰিছে আৰু আমি সেইমতে আগবাঢ়িছোঁ। এইবাৰ 12 ভাওনা উদযাপন কৰাৰ ক্ষেত্ৰত আমি যেন অসুবিধাৰ সন্মুখীন হ'ম সেই অনুভৱটো হৈছে, কাৰণ তেখেত আছিল সাধাৰণ সম্পাদক আৰু বৃত্তটো তেখেতে চাইছে। তে যি নহওক, আমিতো মৃত্যুৰ চিৰন্তন সত্য কোনেও এৰাব নোৱাৰোঁ। তেখেতৰ অনুপস্থিতিত কেনেকৈ আমি আগবাঢ়িব লাগিব, কি কৰিব লাগিব, সেই চিন্তাবিলাক আমি সময়ত কৰিম। কিন্তু তেখেতৰ কৰ্মৰাজিক আমি আচলতে অনুসৰণ কৰাটো উচিত। তেখেতে যেনেকৈ এজন সফল অভিভাৱক, ঘৰখন গোটেই পৰিয়ালটো তেখেতৰ জ্যেষ্ঠ ভাতৃৰ পৰা আৰম্ভ কৰি সকলোৱে তেখেতৰ লগত আলোচনা কৰি কাম কৰিছিল, ঘৰখন সুন্দৰকৈ ধৰি ৰাখিছিল। তাৰপিছত তেখেত গাঁৱতো জনপ্ৰিয়, জামুগুৰি অঞ্চলৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত জড়িত, তেখেতে সেৱা আগবঢ়াই আহিছে। আৰু ৰাজনৈতিকভাৱে তেখেতে, মই দলত অংশগ্ৰহণ কৰাৰ দিনৰ পৰা এই দীঘলীয়া সময় 95 চনৰ পৰা আজিৰ দিনটোলৈকে, 22 চনৰ আজিৰ দিনটোলৈকে যিখিনি তেখেতে আমাৰ লগত সহযোগিতা বা যেনেধৰণে জড়িত হৈ আছিল,